CSK আৰু পাঞ্জাৱৰ মাজত যি ধনশিলাত আজি 53 নম্বৰখন মেটচ হৈ আছিলে, আজি CSK 28 ৰানত জিকিবলৈ সক্ষম হ'ল। CSK একেৰাহে 5খন হৰাৰ পাছত আজি কামবেক দেখিবলৈ পোৱা গ'ল। একেলগে 5খন হৰাৰ পিছত আজি CSK আজি জিকিলে। CSK আজি প্ৰথম বেটিং কৰি 168ৰ টাৰ্গেট দিছিলে আজি পাঞ্জাৱক। CSK আজি ইমান বেটিং ঠিক নকৰিলে বেটাৰসকলে। জাদেজাই বৰ ধুনীয়া ইনিংছ খেলে, 43 ৰান কৰে, গায়কৱাড়ে 32 ৰান কৰে, মিচেলে 30 ৰান কৰে আৰু শাৰ্দুলে 17 ৰান কৰে। পাঞ্জাৱৰ আজি বেটাৰসকলে ইমান ভাল খেলিব সক্ষম নহ'লে, তাৰ ফলত আজি পাঞ্জাৱ হাৰি গ'ল CSKৰ হাতত। CSK আজি বলিং ধুনীয়া কৰে, তুষাৰ দেশপাণ্ডে ভাল কৰে বলিং, 2টা উইকেট পায়, চেটনাৰে 1টা পায়। জাদেজাই বৰ ধুনীয়া কৰে বলিং, 20 ৰান দি 3টা উইকেট পায়। জাদেজাই আজি মেন অফ দ্য মেচ পায়। জাদেজাই বৰ ধুনীয়া ইনিংছ খেলে। আজি CSK জিকি গ'ল 28 ৰানত। ইয়াৰ লগে লগে CSK 3 নম্বৰত আহে আৰু পাঞ্জাৱ 6 নম্বৰত পায়। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।